নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ বাবে আন এটা ভিডিঅ' লৈছোঁ। আজিৰ ভিডিঅ'ৰ টপিক হ'ল আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কিছুমান টপিকছ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কমেণ্টত জনাব কেনেকুৱা ভিডিঅ' লাগে আৰু তোমালোকক। এতিয়া টপিক কেইটা আৰম্ভ কৰোঁ। চোৱা, ৰিজাল্টৰ ডিক্লেৰেশ্যন ডেট তোমালোকে নিশ্চয় জানে যে গ্ৰুপ 3 আৰু গ্ৰুপ 4 অৰ্থাৎ থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট তোমালোকৰ থাৰ্ড গ্ৰেডৰ ৰিজাল্ট আগত দিব, তোমালোকে নিশ্চয় জানে। ফাৰ্ষ্ট সপ্তাহ 1 এপ্ৰিলৰ ভিতৰত তোমালোকৰ গ্ৰেড 3 ৰিজাল্টখিনি পাই যাবা। তাৰপিছত 10 এপ্ৰিলৰ ভিতৰত তোমালোকৰ গ্ৰেড 4 ৰিজাল্টখিনি দি যাব। তাৰপিছত চোৱা, কোনে চাকৰি পোৱাৰ সুবিধা বেছি আছে। চোৱা, যিসকলে অৰ্থাৎ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কেণ্ডিডেটবিলাকে যদি চোৱা যায় যে গ্ৰেড 3 স্কিল টেষ্টত ক'ব নোৱাৰে, তেওঁলোকে কেণ্ডিডেটবিলাকে ক'ব নোৱাৰে যে তেওঁলোকে কোনটো ৰেংকত কোৱালিফাইড কৰি আছে। কিন্তু গ্ৰেড 4ৰ কেণ্ডিডেটবিলাকে 99% কেণ্ডিডেটে ক'ব পাৰে যে তেওঁলোকে কোনটো ৰেংকত কোৱালিফাইড কৰি আছে। এতিয়া কথা হ'ল, বহুতো কাষ্ট আছে তোমালোকে নিশ্চয় জানে, OBC, SC, STP, STS, EWS, PWD আৰু এক্স ছাৰ্ভিচ তোমালোকে নিশ্চয় জানে। যিসকলে আনৰিজাৰ্ভত পাছ কৰি আছে, অৰ্থাৎ আনৰিজাৰ্ভ বুলি ক'লে তোমালোকে নিশ্চয় জানে কোৱালিফাইড জেনত যিসকলে পাছ কৰিছে তেওঁলোকে OBC, SC, STPS, STS, EWS আৰু PWD আৰু এক্স ছাৰ্ভিচতকৈ বেছি অৰ্জন কৰিছে যিসকলে জেনেৰেলত কোৱালিফাইড কৰিছে। এতিয়া কথা হ'ল, যদি এজন জেনেৰেলৰ শেষৰ কেণ্ডিডেটৰ মাৰ্ক যদি চোৱা যায় তেনেহ'লে গম পোৱা গ'ল যে বাকী কাষ্টৰ যিসকলে ফাৰ্ষ্ট ৰেংকত অৰ্জন কৰি আছে, অৰ্থাৎ OBC, SC, EWS, এক্স ছাৰ্ভিচ আদি যিমানকেইটা কেটেগৰী আছে তেওঁলোকৰ শেষৰজনৰ জেনেৰেলৰ কেণ্ডিডেটৰ মাৰ্ক আৰু বাকী কাষ্টৰ ফাৰ্ষ্ট ৰেংক অৰ্জন কৰা কেণ্ডিডেটৰ মাৰ্কতকৈ জেনেৰেল কেণ্ডিডেটজনৰ মাৰ্ক বেছি হ'ব নিশ্চয়। এতিয়া চোৱা যে এপ্লাই কৰাত ভুল কৰিলে, অৰ্থাৎ গ্ৰেড 3 এণ্ড গ্ৰেড 4 কিছুমান কেণ্ডিডেটে এপ্লাই কৰাত কিছুমান অৰ্থাৎ এক্স ছাৰ্ভিচ যিসকলে কেণ্ডিডেট অৰ্থাৎ এক্স ছাৰ্ভিচ নহয় বা PW নহয় বা EWS নহয়, তেওঁলোকে ইয়েজ হৈ আছে ফৰ্ম ফিল আপ কৰাত। কিন্তু তেওঁলোকৰ যেতিয়া স্কিল টেষ্ট দিছিলে আৰু তেওঁলোকে যেতিয়া ভাইভা দিবলৈ গৈছে তেওঁলোকক কোৱা হৈছিল যে যিসকলে ফৰ্ম এপ্লাই কৰাতে তেওঁলোকে ভুল হৈছিলে তেওঁলোকক শুধৰণ অৰ্থাৎ তেওঁলোকৰ ভুলটো আমি শুধৰাই দিম। কিন্তু কথা হ'ল, যিসকলে বেলেগকৈ কাট আপ লিষ্ট ওলাইছে তোমালোকে নিশ্চয় জানে যে এক্স ছাৰ্ভিচৰ বাবে বেলেগকৈ কাট আপ দিছিলে তেওঁলোকৰ, তাৰপিছত PWDৰ বাবে বেলেগকৈ দিছে, তাৰপিছত EWSৰ বাবে বেলেগকৈ কাট আপ তেওঁলোকে প্ৰস্তুত কৰিছিলে। কিন্তু তেওঁলোকৰ যিসকলৰ জেনেৰেলত কোৱালিফাইড কৰিছে তেওঁলোকৰহে ভুলটো শুধৰণ কৰাটো সম্ভৱ হ'ব। কিন্তু বাকী যিসকলে এক্স ছাৰ্ভিচ নহয়, এক্স ছাৰ্ভিচত কোৱালিফাইড কৰিছে, PW নহয় তেওঁলোকে PWS কোৱালিফাইড কৰিছে আৰু EWS নহয় তেওঁলোকে EWS কোৱালিফাইড কৰিছে, সেইসকল কেণ্ডিডেটৰ ভুলটো শুধৰণ কৰা নহ'ব। এইটো বুজি পাইছে তোমালোকে? এতিয়া চোৱা, ওমনৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানে 30% ৰিজাৰ্ভেশ্যন পষ্ট আছে, কিন্তু সমান নম্বৰৰ ক্ষেত্ৰত চিলেকশ্যন প্ৰচেছ বেলেগ হ'ব। এতিয়া চোৱা যে ধৰি লোৱা গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ফাৰ্ষ্ট ৰেংকত 3জন চিলেকশ্যন হৈ আছে, একে নম্বৰ পাইছে। কিন্তু ফাৰ্ষ্ট যেতিয়া চোৱা যায় তেওঁলোকৰ ৰেংকটো কেনেকৈ চিলেকশ্যন কৰিব, তেওঁলোকৰ ৰটাৰী ভিত্তিত তেওঁলোকে ফাৰ্ষ্ট ৰেংক অৰ্জন কৰা কেণ্ডিডেটৰ ৰটাৰী ভিত্তিত চিলেকশ্যন কৰা হ'ব। তাৰপিছত যদি চোৱা যায় শেষৰ কেণ্ডিডেটজনৰ মাৰ্ক যদি চোৱা যায় 3জন এনেকুৱা আছে যে ছেম নম্বৰ পাইছে, কোনজনক নিয়া হ'ব, কোনজন কেণ্ডিডেটক নিয়া হ'ব, পাছ কৰাই দিয়া হ'ব, শেষৰজনৰ কথা কৈছোঁ। তেতিয়া চাব বয়সৰ ভিত্তিত, প্ৰথমতে চাব ৰটাৰী ভিত্তিত, তাৰপিছত চাব তোমালোকৰ বয়সৰ ভিত্তিত। বুজিছা? এতিয়া চোৱা, ডকুমেণ্ট ৰিজেকশ্যন প্ৰচেছ কি হ'ব তোমালোকে নিশ্চয় মই কৈ দিছোঁ। যিসকলে এক্স ছাৰ্ভিচত কোৱালিফাইড কৰিছে, PWSত কোৱালিফাইড কৰিছে, EWSত কোৱালিফাইড আছে, অৰ্থাৎ যিসকলে কেণ্ডিডেট এক্স ছাৰ্ভিচ নহয়, PW নহয়, EWS নহয়, তেওঁলোকৰ ডকুমেণ্টৰ ক্ষেত্ৰতহে ৰিজেকশ্যনৰ প্ৰক্ৰিয়াটো প্ৰচেছ চলিব। আৰু তোমালোকে নিশ্চয় জানে 15 দিনৰ কাৰণে তোমালোকৰ অৰ্থাৎ 15 ডেইজৰ কাৰণে তোমালোকৰ আণ্ডাৰটেকিং প্ৰচেছ চলি আছে। তেওঁলোকে এতিয়া সমাপ্ত হৈ গৈছে। নিশ্চয় তোমালোকৰ ৰিজাল্ট প্ৰস্তুতি হৈছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া সেইটো যোগে কৈ দিব কেতিয়া ৰিজাল্ট দিয়া হ'ব, তেতিয়াহে ৰিজাল্ট দিব, তোমালোকে নিশ্চয় জানে। এতিয়া কথা হ'ল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।